জুৰিয়াৰ এগৰাকী যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ। যুৱতীগৰাকীয়ে 100 পৰিয়ালক বিতৰণ কৰিলে কম্বল। জুৰিয়া অঞ্চলৰ দৰিদ্ৰ লোকসকলৰ কাষত এগৰাকী যুৱতীয়ে বিতৰণ কৰিলে কম্বল। হয়, যুৱতীগৰাকী জুৰিয়াৰ ফাৰহান নাছৰিন জিনি। যুৱতীগৰাকীয়ে নিজা প্ৰচেষ্টাত জুৰিয়াৰ শিঙিয়াপাথাৰ আৰু বৰণগুৰি গাঁৱৰ 100 দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰিলে কম্বল। দৰিদ্ৰ লোকসকলক কম্বল বিতৰণ কৰি যুৱতীগৰাকীয়ে কয় যে আগন্তুক দিনত তেওঁ যাতে এনেধৰণেই আৰ্তজনক আৰু সহায় আগবঢ়াব পাৰে তাৰ বাবে আশীৰ্বাদ বিচাৰে। লগতে চৰকাৰ তথা দল সংগঠন আৰু জনসাধাৰণক অনুৰোধ জনাই সকলোৱে যাতে এনে দৰিদ্ৰ লোকসকলৰ প্ৰতি সুদৃষ্টি নিক্ষেপ কৰি সহায়ৰ হাত আগবঢ়ায়। হয়, মই আজি কম্বল বিতৰণ কৰিছোঁ। মই নগাঁও জিলাৰ জুৰিয়াৰ শিঙিয়াপাথা আৰু বৰণগুৰি গাঁৱৰ প্ৰায় 100জন মানুহক কম্বল বিতৰণ কৰিছোঁ আৰু মোৰ ভালেই লাগিছে দুখীয়াসকলক অলপ সহায় কৰিব পায়। আৰু আমি চৰকাৰক আহ্বান জনাওঁ যে দুখীয়াসকলক বিভিন্ন ক্ষেত্ৰত অলপ সহায় কৰিব লাগে আৰু সিহঁতৰ প্ৰতি নজৰ ৰাখিব লাগে। আৰু কৰোণাই মানুহক আৰ্থিকভাৱে বহুতো দুৰ্বল কৰিছে, সেই প্ৰতিও চৰকাৰৰ নজৰ ৰাখিব লাগে। আৰু মই ৰাইজৰ ওচৰত দোৱা বিচাৰোঁ যাতে অনাগত দিনবোৰতো মই এনেকৈ দুখীয়াসকলৰ ওচৰত থিয় হ'ব পাৰোঁ। ধন্যবাদ। টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, অসমী ভিজন।